কৃষ্ণ টেডি এইখিনি জানে আৰু আজি প্ৰমিছ ডে কালি ট্ৰেইনে 100 বন্ধুসকল আজি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক 92 সংখ্যক বাৰ্ষিক অধিৱেশনত আজি দ্বিতীয় দিন আজি আমি এতিয়া আহিছোঁ সেৱাবাহিনীত আছোঁ এতিয়া আহিছোঁ আৰু এতিয়া নামঘৰত সেৱা এটা কৰিবলৈ এয়া প্ৰথমতে সেৱাটো কৰি লওঁ তাৰ পৰা গৈ আছোঁ তেনেকৈ খুলি ল'লোঁ আৰু এয়া বনাইছে নামঘৰৰ গেট হাতী কি সুন্দৰকৈ বনাইছে হাতী এটা সুন্দৰ কৃষ্ণ প্ৰভু কৃষ্ণ সোমাই গৈছে কৃষ্ণ প্ৰভু কৃষ্ণ এই কি সুন্দৰ পৰিৱেশ জোনাই চিমেণ্ট চাপৰিত শংকৰদেৱ তেখেতক কৰিলোঁ নামঘৰৰ পৰা ওলাই আহিলোঁ তাৰপৰা এতিয়া আমি ভোজনালয়লৈ গৈ আছোঁ সিদ্ধমূৰ্তি খাই লওঁ এতিয়া দেখিছে আজি দ্বিতীয় দিন আজি লাখ লাখ ভকত কালিতকৈ বহুত বেছি আহিছে লাখ লাখ ভকতৰ সমাগম হৈছে আৰক্ষী বিষয়াই ডিউটি দি আছে বহুত সুন্দৰ এইটো প্ৰতিনিধি এইটো প্ৰতিনিধি তাৰ পৰা এইফালে অনুসন্ধান কক্ষ এইটো সেৱাবাহিনী ভিবি পিছত দেখুৱাইছোঁ ভালকৈ ভোজনালয় পালোহি মানুহে একদম লাইন গাঁঠি ভিৰ আমাৰ এতিয়া সেৱাবাহিনী বেলেগ এখন গেট আছে সেইফালে গৈ আছোঁ বোকা হৈছে অলপ অলপ বৰষুণ দিয়া নাই বাৰু আগতে দি দিলে এতিয়া গৈ আছোঁ ৰাস্তা বেয়া এয়া সেৱাবাহিনী গেট 10,000 মানুহে একেলগত খাব পাৰিব এতিয়া লাখ লাখ মানুহ বাহিৰতো আছে এতিয়া ভিতৰত সমাগম হৈছে খাইছে বহিছে উঠিছে অলপমান দৃশ্যাংশৰ সময় দেখুৱাইছোঁ এতিয়া হিভেদ নিৰ্বিশেষে সকলো মানুহ হাজাৰ হাজাৰ মানুহে খাবলৈ আহিছে এতিয়া ভোজনালয়ৰ পৰা খাই বৈ ওলাই এইফালে এতিয়া এইখিনি শিবিৰ জিলা শিবিৰ কলিয়াবৰ জিলা মৰিগাঁও জিলা এনেকৈ এইবোৰ জিলা বহুত কেইখন জিলা আছে এইফালে আহি এইফালে এইটো দিল্লী মহানগৰী শিবিৰ প্ৰতিনিধি শিবিৰ মানুহ আমাৰ দুটা ফোন কৰিছিলে এয়া বাণিজ্য মেলা কিছু দৃশ্যাংশ হাঁহফলা গাড়ী তোলা ছবি দাম কেনেকৈ সেইটো এই ইমান নলয় বাণিজ্য মেলা ইমান ডাঙৰ ঘূৰি ঘূৰি শেষ কৰিব নোৱাৰোঁ মেলা এতিয়া আমি বাণিজ্য মেলালৈ সোমাই গৈছোঁ কি আছেনো কি নাই চামগৈ কালি অলপ চাইছিলোঁ দোকানবোৰ আজি বেছিকৈ মেলিছে এইফালে এখন হোটেল ফাষ্টফুডৰ গামোচা কেনেকৈ দাদা গামোচা কেনেকৈ
টেডি এইখিনি জানে আৰু আজি প্ৰমিছ ডে কালি ট্ৰেইনে 100 মজা লাগিছে কাপোৰ বেগ এইবোৰে আৰু দামবোৰ আজি জুই এইফালে আছে এইফালে ট্ৰেডিশ্যনেল বস্তুবোৰ আছে এইফালে ভাল লাগিছে আৰু যোৱা সময়ত ল'ম কাইলৈ ল'ম আমি এতিয়া ঘৰ এইখিনি কাঠৰ বস্তু এইফালে কাঁহৰ বস্তু আছে ন এইবোৰতো আজিকালি দেখিবলৈ পোৱাই নাযায় মেলা কিতাপ এতিয়াতো আৰু বন বিভাগে আহি আছে ন কিতাপ বন বিভাগৰ কিতাপহে চাব লাগিব আৰু এয়া ডবা একটা পৰিৱেশন কৰিছে ৯০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল গেটখন মানুহ চক ইয়াত লাখ লাখ মানুহে সমাগত হৈছে মূল গেটৰ পৰা সোমায়ে ইয়াত দেখিবলৈ পাব আপোনালোকে শ্ৰীমদ ভাগৱত দেখিবলৈ পাব কি সুন্দৰকৈ এইখিনি এতিয়া কৰিছে এতিয়া এইখিনি তামোল পুলি লগাইছে আজি দ্বিতীয় দিনা মানুহ বহুত হৈছে ইয়াত পানী আছে টেপ নাই এইটো এটা ডেকৰেশ্যন কৰিছে ইমান সুন্দৰভাৱে ডেকৰেশ্যন কৰিছে তাৰ পৰা আহি এয়া বোকা হৈছে যথেষ্ট বোকা মানুহৰ সমাগম হৈছে সমাগমৰ লগে লগে বোকা বেছি হৈছে তাৰ পৰা আহি এয়া পাবহি মূল মণ্ডপটো দেখাম এনে চাইডত এইবোৰ সৰু গাঁৱৰ যিবোৰ ঘৰ সেইবোৰ দেখাবলৈ চেষ্টা কৰিছে এয়া চাব পাৰে মূল মণ্ডপ দেখিছে এইখিনি ঝাৰু এইখিনি বহুত ধান এতিয়া এইখিনি জহা সোণগুটি সকলোবোৰ ধানে মিক্স সংযোগ কৰি এয়া বনাইছে সুন্দৰভাৱে তৈয়াৰ কৰি তুলিছে এয়া মূল মণ্ডপ পৰা আহি এয়া পতাকা বান্ধি এইবুলি জোনাই জিলাই যি আয়োজন কৰিছে এই আয়োজন অসমৰ এক বেলেগতকৈ বেলেগ কৰিব চাইছে এক বিশেষ আলোক্যৰ সৃষ্টি কৰিছে এয়া চাবলৈ পাইছে ইমান সুন্দৰকৈ তুলিছে এখন কি সুন্দৰ এয়া পতাকা বেদীৰ গেটখন কি সুন্দৰ কি সুন্দৰকৈ গঢ়ি তুলিছে সকলোবোৰ হাতী আহি এতিয়া আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ কি সুন্দৰকৈ বনাইছে আমি একেবাৰে সভাৰ কল্যাণ সন্মানৰ ফালে আহিছোঁ
তাৰ আগত এটা কেন্দ্ৰীয় হেবিনি হেবি আমাৰ আশাৰ প্ৰতিবেদনখনৰ সাৰাংশখন অকণমান চমুকৈ কৈ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কমলালী সূৰ্যবংশ তমেব ৰঘুকুল কমলালী সূৰ্য ৰামচন্দ্ৰ আমাৰ আশীৰ্বাদে বহু সপৰিবাৰে চিৰঞ্জীৱী হ'ব। তুহু আমাৰ পৰম উপকাৰী মানিছ কোবাও দৌৰাক্ষ সংসাৰী আমাৰ যজ্ঞ কাম ফল কৰিব